হোম পার্ক কি মজা লাগছে আহি বাপরে বাপ পুরা বাগাত দিল এই চাই লওক ওই গেল মোবাইলটো আহি পালো পাৰ্কখনত আপোনালোকক অকণমান দেখাওঁ পাৰ্কখনৰ গোটেই চাৰিওফালে চাই থাকক পাৰ্কখন পুখুৰী বনাইছে মাছ চাছ আছে চাগে ধুনীয়া পৰিৱেশ আৰু দেখাম আপোনালোকক চাই থাকক সুন্দৰ পাৰ্ক এখন আপোনালোকে আহিব পাৰে ইয়াত আপোনালোকৰ ফেমিলি বাচ্চাবিলাকক লৈ চাওকচোন আদাবাৰী তিনিআলিত আছে এইখন পাৰ্কখন গুৱাহাটী এবার এইটুত নাকি এইটু উঠাও ইমান ধুনীয়া পাৰ্ক বনাইছে বহাৰ কাৰণে সিট বনাই দিছে ধুনীয়াকৈ আৰু ৱালবিলাকত আৰ্টিষ্ট কৰিছে আৰ্টিষ্টবিলাকত ধুনীয়া হৈছে ফুলৰ বাগিচা বনাইছে তাত ধুনীয়া পৰিৱেশ দিব বিচাৰিছে আৰু দৰ্শকক মানে ভাল লাগিছে পাৰ্কখনত আহি কেনে আহক আপোনালোকে এবাৰ কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো আহক তাত ধুনীয়া পৰিৱেশ আৰু নতুনকৈ মোৰ এই চেনেলটো যোনে চাই আছে তেনেহ'লে এটাই অনুৰোধ ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শেষলৈকে চাই থাকক ওপৰত গৈ চাওঁ কেনেকুৱা ইয়াত মানে বহাৰ কাৰণে দিছে ইয়াত বহিব পাৰি ওপৰৰ পৰা দেখালোঁ অকণমান আপোনালোকক
আহক আপোনাক ওপৰৰ পৰা দেখাই দিওঁ অলপ পৰিৱেশটো আপোনালোকক। চাই লওক ওপৰৰ পৰা পৰিৱেশটো, ইমান ধুনীয়া পৰিৱেশ। দুটা কলহ, এটা থিয়া হৈ আছে, এটা বাগৰি আছে কলহ। মই চেষ্টা কৰিলোঁ উঠাব, কিন্তু উঠাব নোৱাৰিলোঁ কলহটো। যদি আপোনালোকে পাৰে আহিব, আহি কিনে কলহটো থিয়া কৰি দিব। পেণ্টালঞ্চৰ ঠিক অপজিটত এইখন পাৰ্ক। এইটো মোৰ ল'ৰাটো অকলে অকলে দৌৰি আছে, দেখিছে? এই দুটা দেখিছে কেনেকৈ দৌৰিছে। পুৰা মানে পাৰ্ক পায় আৰু কোনে পায়। পার্ক কি মজা লাগছে আহি, বাপরে বাপ পুরা বাগাত দিল তুই পাইল গেল মোবাইলটো ভাগার লাগি গেছে ঘুরি ঘুরি। হ্যাঁ তো আহক একবার, ভাল লাগি গৈছে আহি কেনে। তো এই লাইটবিলাক দিলে এতিয়া, ধুনীয়া লাগিছে এতিয়া লাইটবিলাক দিয়াই, দেখিলে? এতিয়া জাষ্ট লাইটবিলাক জ্বলাই দিছে, পুৰা একদম পোহৰ হৈ গ'ল। এই আমাৰ ইহঁতে এই নমিতাক চাওক, নমিতাক এই পুৰা চুলি মেলি বহি লৈছে পুৰা, চাওক। আৰু ইটো পুৰা ব্যস্ততা দৌৰা দৌৰিত, বুজিছে? এই কি কিউট বাচ্চা, দেখি লৈছে লাইট জ্বলাই দিছে, দেখিছে? কি ধুনীয়া লাইট, ইমান ধুনীয়া পৰিৱেশ। কেনে লাগছে? হা ও কেনে লাগছে? ধুনীয়া লাগিছে, ভাল লাগছে না? আহিবাতো খোজাই নাছিলে, মানে মই আহিব খোজা নাছিলোঁ, সিহঁতে জোৰ জবৰদস্তি কৰাৰ কাৰণে লৈ আহিলে মোক। ভালে লাগছে আহি। তো আপোনালোকো আহক, আহি কিনে উপভোগ কৰক পাৰ্কৰ মনোৰঞ্জনটো। তো
এইফালে বাথৰুম চাথৰুম গোটেই আছে এই পাৰ্কখনত মানে ধুনীয়া এটা সুবিধা দিছে মানে গোটেই লেডিজ হওক বা জেণ্টছ হওক ইয়াত টয়লেট বাগেৰা চব আছে আৰু কোনো টেনশ্যন ল'ব নালাগে বাহিৰত যোৱা কোনো কণ্ডিশ্যন নাই বুজিছে তো আহক অকণমান ওপৰৰ পৰা দেখাই দিলোঁ এতিয়া সন্ধিয়া হৈছে লাইট চাইট জ্বলাই দিছেতো ধুনীয়া পৰিৱেশ চাই লওক লাইট জ্বলালে কি ধুনীয়া দেখি দেখিলে এই ইয়াতে পেণ্টালঞ্চৰ ওচৰত আদাবাৰী তিনিআলিত এইখন পাৰ্ক তো আহিলে হ'ল সকলোৱে আৰু ভিডিঅ'টো সকলোৱে চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি কোনোবাই চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব